Hey everyone, welcome back to my channel Jumi Nat. আজি মই আপোনালোকৰ ওচৰলৈ এটা স্কিন কেয়াৰ ৰুটিন আনিছোঁ। এই স্কিন কেয়াৰ ৰুটিনটো হ'ল হালধি ব্যৱহাৰ কৰি আমি আমাৰ ছালখন কেনেদৰে উজ্জ্বল কৰিব পাৰোঁ। আপোনালোক সকলোৱে হালধি ব্যৱহাৰ কৰে, কিন্তু এনেদৰে এবাৰ হালধি আপোনালোকে ব্যৱহাৰ কৰি চাবচোন। প্ৰথমতে মই হালধিখিনি এখন টাৱাত একদম যেতিয়ালৈকে কলা পৰি নাযায় তেতিয়ালৈকে মই ইয়াক ধুনীয়াকৈ ভাজিছোঁ। ভাজি যেতিয়া মোৰ এনেকৈ হালধিখিনি কলা হৈ গ'ল, তেতিয়া মই হালধিখিনি এটা বাটিত উলিয়াই লৈছোঁ আৰু তাৰপিছত বাটিটোত 2 চামুচ মুলতানী মাটি দিছোঁ, কাৰণ তেতিয়াহে আমাৰ পেকটো ধুনীয়া গোটা হৈ যাব। আৰু তাত মোৰ স্কিনটো যিহেতু বহুত অইলি, সেইকাৰণে মই তাত অকণমান নেমু টেঙাৰ ৰস দি দিছোঁ। আপোনালোকে নেমু টেঙাটো স্কিপো কৰিব পাৰে, তাৰ ঠাইত আপোনালোকে মৌ অকণমান মিক্স কৰিব পাৰে। স্কিন অনুযায়ী আপোনালোকে যিকোনো বস্তু ইয়াত ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই যেনেকৈ পেকটো কৰিছিলোঁ সেই পেকটো মই এনেকৈ ধুনীয়াকৈ মোৰ মুখত লগাম। আৰু হালধিটো জানেই আপোনালোকে, হালধিটো এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ যথেষ্ট পৰিমাণে থাকে আৰু হালধিয়ে আমাৰ ছালখন উজ্জ্বল আৰু বগা কৰাত সহায় কৰে। আৰু যদি আপোনাৰ কিবা ছালত চৰ্মৰ ৰোগ তথা আপোনাৰ কিবা ফুহা চুহা হয়, সেইবিলাকতো আপোনালোকে যদি হালধি ব্যৱহাৰ কৰে এনেদৰে, তেতিয়াহ'লে চাবচোন কেইদিনমানৰ পিছতে আপোনালোকৰ সেই বেমাৰবোৰো আঁতৰি যাব। এতিয়া মই 15 মিনিট এনেকৈ পেকটো ৰখাৰ পিছত মই স্পঞ্জেদি ধুনীয়াকৈ পেকটো আঁতৰাই লৈছোঁ, যাতে মোৰ অকণমান মুখখন ধুলে পানীটো কম লাগে। এতিয়া দেখিছেনে আপোনালোকে মোৰ স্কিনখন আগতকৈ ইমান উজ্জ্বল হৈছে। আপোনালোকেও ঘৰত এনেদৰে ব্যৱহাৰ কৰি চাবচোন। আৰু হালধিৰ এই পেকটো বৰ্তমান ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল, সেইকাৰণে ভাবিলোঁ ময়ো ব্যৱহাৰ কৰি চাওঁ। আৰু মই ব্যৱহাৰ কৰি মই যথেষ্ট সুফল পাইছোঁ। আপোনালোকেও ইয়াক ব্যৱহাৰ কৰিব। এতিয়া মোৰ চাওকচোন স্কিনখন আগতকৈ ইমান ধুনীয়া বগা হৈ গৈছে। আৰু এতিয়া আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই। আৰু এনেদৰে পেকটো ব্যৱহাৰ কৰি আপোনালোকে সুফল পালে নে নাই কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।